हेलो फ्रेंड्स, आमी बारघरत गई थाकोते बाटत देखा किछु दृश्य आपनालोककো देखुवाल। तो गाइस ভালনে সকলোৰে মানে আহি থাকোঁতে এটা হঠাৎ এক্সিডেণ্ট বুলিয়ে ক'ব লাগিব। দেখা পালোঁ কিন্তু ওচৰত যোৱা নাই, অলপ ভয় লাগে। 16 বছৰীয়া ছোৱালী এজনী মানে অনলাইন ক্লাছ কৰাৰ কাৰণে মাকে মোবাইলটো নিয়াৰ কাৰণে মানে ছুইচাইড কৰিছে। মোবাইলখিনি লকৰাই বুলি কয়। মই বাৰু ভিডিঅ'ত দেখাই আছোঁ সকলোখিনি, আৰু ডাইৰেক্টলি মানে দেখুৱাব নোৱাৰোঁ ছোৱালীটো, এনে বাহিৰৰ কিছু দৃষ্টান্ত দেখুৱাম আৰু গাইজ যিসকলে এই চেনেলটোত মানে নতুনকৈ আহিছা প্লিজ ভাই ছাবস্ক্ৰাইব কৰি দিয়া। মানে বহুত আশা কৰি কিনে চেনেলটো খুলিছে, মোৰ ভণ্টি হয়। এতিয়ালৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া। আৰু মোৰো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত বাৰু লিংকটো থাকিব। মই এইকেইদিন ভিডিঅ' দিব পৰা নাই বিশেষ অসুবিধাৰ কাৰণে, তো ছাবস্ক্ৰাইব কৰি ল'বা সকলোৱে। এয়া ই মানে পূৰা লাজকৈ আছে, মানে ভিডিঅ'ত উদ্ভাসতা নাই আৰু এয়া বহুত লাজ ইয়াৰ। সৰুৰ পৰাই চলটো অলপ লাজ কৰা, এয়া মানে মুখ চুখ দেখাবই নসদায়। বন্ধ নাই চলাই আছে, বেটা গাড়ী চলাই আছে। ভাগিন এইয়া গুগল দিব সদায়, গিয়াল দিব। আজোন চোৱাছো, এই চোৱা এতিয়া আমি বাৰঘৰৰ পৰা আহিলোঁ, বাও আমাৰ লগত আহিল। ভিডিঅ'টোৰ আৰম্ভণিতে যে মহিদুল কাকাই কৈছিলে সেই দৃশ্যটো। আমি এতিয়া আহিছোঁ বাবুক ভেকচিন দিবলৈ। বাৰঘৰৰ পৰা আহি চাহ পানী খাই অলপ পাছত ভাত খালোঁ। ভিডিঅ' কৰা নহ'ল। এতিয়া সন্ধিয়া 6 বাজিছে। তেনেহ'লে ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনে লাগিল তলত কমেণ্ট কৰি জনাব। লগতে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।